বানপানীটো বহু ঠাইত বহু ধৰণে আমাৰ মথাউৰিও কিছুমান DRDA নিৰ্মাণ কৰা মথাউৰিও কিছুমান ঠাইত ভাঙিছে বুলি আমাক খবৰ দিছে আৰু কিছুমান ঠাইত নতুনকৈ খহনীয়া আৰম্ভ হৈছে। গতিকে আপোনালোকে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ সময়মতে গোটেই টেণ্ডাৰ প্ৰক্ৰিয়া হৈছিল, কিন্তু কথা হৈছে কি লকডাউন কাৰ্যসূচীৰ সময়ত আপোনালোকেও জানে কামবিলাক সেই সময়ত কৰিব পৰা হোৱা নাছিল আৰু যেতিয়া আমি সিদ্ধান্ত লৈছোঁ তেতিয়া বতৰো আমাক বহু সময়ত সহযোগ কৰা নাই। যাই কি নহওক চৰকাৰৰ তৰফৰ পৰা আমি বিভাগক নিৰ্দেশ দিছোঁ যাতে স্থানীয় ৰাইজৰ যিবিলাক ঠাইত ভাঙিছে সেই স্থানীয় ৰাইজৰ সহযোগত আমাৰ মাননীয় বিধায়কসকল সাংসদসকলৰ সহযোগত নিৰ্বাচিত পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ সহযোগত আমি এই ক্ষেত্ৰত দৃঢ়তাৰে আমি খহনীয়া ৰোধ কৰাৰ বাবে আমি পদক্ষেপ ল'বই লাগিব। ইয়াৰ কাৰণে বৰ্তমান সময়ত যিকেইটা সম্ভৱ কাৰিকৰীভাৱে সেইকেইটা পদক্ষেপে আমি ল'ব পাৰোঁ। কাৰণ এটা মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লগা হ'লে আমি নিশ্চিতভাৱে এইটো খৰালিতে সম্ভৱ। গতিকে বাৰিষা যেতিয়া বানপানী হৈ থকা সময়ত এই কামটো আমি কৰাটো সম্ভৱ নহয়। তথাপিও খহনীয়া এতিয়া আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছে খহনীয়াটো। এই খহনীয়াটো যেনেধৰণে ৱাৰ ফুটিঙত কাম কৰি হ'লেও ৰোধ কৰিব লাগিব আৰু ইয়াৰ স্থানীয় ৰাইজেও আমাৰ ইয়াত মাননীয় বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়াও দিনে নিশাই লাগি আছে। স্থানীয় ৰাইজৰ সহযোগত আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ জিলা প্ৰশাসন সকলোৱে সহযোগিতা আগবঢ়াইছে। আৰু সাংবাদিক বন্ধুসকল মই আপোনালোককো অনুৰোধ জনাইছোঁ যে সমগ্ৰ অসমতে এতিয়া বৰ্তমান যিটো পৰিস্থিতি এই পৰিস্থিতি COVID-19ৰ বিৰুদ্ধেও জনসাধাৰণে যুঁজ দিছে ঐক্যবদ্ধভাৱে আৰু সমান্তৰালভাৱে বানপানী গৰাখহনীয়া সমস্যাও আহিছে আৰু লগতে আপোনালোকে দেখিছে ধুমুহা। আজি মই খবৰ পাইছোঁ কেইবাখনো জিলাত ধুমুহাই ভাবিব নোৱাৰাকৈ ক্ষতিগ্ৰস্ত কৰিছে আৰু আনপিনে আকৌ খেতিয়ক ৰাইজৰ বাবে এটা অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে আফ্ৰিকান সোৱাইন ফিভাৰ। গতিকে চাৰিটা দুৰ্যোগৰ বিৰুদ্ধে অসমৰ ৰাইজে যুঁজ দিব লগা হৈছে, কিন্তু যুঁজটো দিবই লাগিব আৰু যুঁজত আমি সফল হ'বই লাগিব। গতিকে ৰাইজে মনোবল অটুট ৰাখিব লাগিব। আমি সকলো ৰাইজক আহ্বান জনাইছোঁ আন্তৰিকতাৰে যে এই মুহূৰ্তত যেন সকলোৱে মনোবল অটুট ৰাখি আমি চৰকাৰে লোৱা পদক্ষেপবিলাকত সকলোৱে যেন সহযোগিতা আগবঢ়ায়। সাংবাদিক বন্ধুসকলে আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে। আপোনালোকে এই সময়ত ৰাইজক সজাগ সতৰ্ক কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু আগন্তুক দিনত এইখিনি সহযোগিতা আমি আপোনালোকৰ পৰা বিচাৰিছোঁ। ইতিমধ্যে 15 ফাইনেন্স কমিশ্যনত অসম চৰকাৰৰ তৰফৰ পৰাও খহনীয়া বিষয়টোক সন্নিৱিষ্ট কৰিব লাগে বুলি পেলাই আমি আমাৰ অধ্যক্ষ NK সিং ডাঙৰীয়াকো আমি যোৱা বছৰে প্ৰতিবেদন দিছোঁ আৰু এই ক্ষেত্ৰত খহনীয়াটো পূৰ্বতে যিহেতুকে এইটো ক্লেমিটিছ হিচাপে ইয়াক সন্নিৱিষ্ট কৰা হোৱা নাছিল, গতিকে এই ক্ষেত্ৰত বিবেচনা কৰিবৰ বাবে ইয়াক ক্লেমিটিছৰ ইয়াত মানে সন্নিৱিষ্ট কৰিবৰ বাবে কনচিডাৰ কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত নিশ্চিতভাৱে অসমৰ জনগণৰ সহযোগত আমি এই দুৰ্যোগৰ বিৰুদ্ধে সফলতাৰে মোকাবিলা কৰিব পাৰিম। ছাৰ খেতিয়কবিলাকৰ ছাৰ নলবাৰীত বিভিন্ন স্থানত বানপানী হৈছে। এবাৰ ধৰ্মপুৰ সমষ্টিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তাত কৃষকসকলৰ যি শেষ সম্বল আছিল মাছবিলাকো পুখুৰীৰ পৰা গুচি গ'ল খেতিয়কসকলৰ। কিবা ব্যৱস্থা ছাৰ চৰকাৰী সাহায্য তেনেকুৱা নিশ্চিতভাৱে এই বিষয়টো আমি বিবেচনা কৰিম, কাৰণ খেতিয়কৰ মাছৰ খেতি কৰা খেতিয়ক ৰাইজৰ বহুতখিনি ক্ষতি হৈছে আৰু লগতে ধান খেতিও এতিয়া চপাব লগা আছিল। বহু ঠাইত ধান খেতিও নষ্ট হৈছে। দুইটা বিষয় আমি বিবেচনা কৰি খেতিয়ক ৰাইজক আমি নিশ্চিতভাৱে সহায় কৰিম। দুৰ্নীতিটো কোনো যুক্তিতে প্ৰশ্ৰয় দিয়া নহ'ব। দুৰ্নীতিৰ প্ৰমাণ পালে নিশ্চিতভাৱে সেইসকলৰ বিৰুদ্ধে শক্তিশালী শাস্তিমূলক ব্যৱস্থা ল'বই লাগিব আৰু বিভাগক নিৰ্দেশ দিয়া আছে। চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহ'ব, কাৰণ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যদি আন্তৰিকতাৰে সততাৰে কৰা নাযায় আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব ৰাইজ। গতিকে ৰাইজৰ ক্ষতিগ্ৰস্ত কৰা কামত কোনোবাই যদি উজান দিয়ে সেই লোক কেতিয়াও বাচি যাব নোৱাৰে। থেংক ইউ ছাৰ।